Hello guys, welcome back to another new video. So guys, বৰ্তমান সময়ত প্ৰায় প্ৰত্যেক ঘৰ মানুহতে এখনকৈ বাইক, স্কুটি বা কিছুমানৰ ঘৰত কাৰ থাকে। আৰু এই যে বাইক, স্কুটি বা কাৰবোৰত যিবোৰ নম্বৰ প্লেট লগোৱা থাকে, সেই নম্বৰ প্লেটবোৰৰ ৰং হৈছে বগা। কিন্তু আজিৰ ভিডিঅ'টোত আমি জানিম যে ভাৰতবৰ্ষত সৰ্বমুঠ কিমান ধৰণৰ নম্বৰ প্লেট পোৱা যায়। আৰু এই বিভিন্ন ধৰণৰ নম্বৰ প্লেটবোৰনো কেনেকুৱা ধৰণৰ গাড়ীত লগাবৰ বাবে দিয়া হয়। তো বলক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, আমাৰ ঘৰে থকা বাইক, স্কুটি বা কাৰবোৰত যিবোৰ নম্বৰ প্লেট লগোৱা থাকে সেইবোৰ হৈছে বগা ৰঙৰ। অৰ্থাৎ সেই ধৰণৰ গাড়ীবোৰ আমাৰ পাৰ্চনেল ইউজৰ কাৰণে হয়। যিবোৰ গাড়ী কমাৰ্চিয়েল ভেহিকল হয়, অৰ্থাৎ বাছ, ট্ৰাক আদিবোৰ, যিবোৰত মাল বা ধৰক এঠাইৰ পৰা আন ঠাইলৈ মানুহ কঢ়িয়াই লৈ যোৱা হয়, সেই কমাৰ্চিয়েল ভেহিকলবোৰৰ বাবে যিবোৰ নম্বৰ প্লেট থাকে সেই নম্বৰ প্লেটবোৰৰ ৰং হৈছে হালধীয়া। আৰু তাৰ লগে লগে আৰু বেলেগ 7 ধৰণৰ নম্বৰ প্লেট এই ভাৰতবৰ্ষত আছে। তাৰে এখন হৈছে ৰঙা ৰঙৰ নম্বৰ প্লেট, যিখনত নেশ্যনেল চিম্বল অৰ্থাৎ অশোক স্তম্ভটো থাকে। আৰু সেই অশোক স্তম্ভ থকা ৰঙা ৰঙৰ নম্বৰ প্লেটখন কেৱল ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি নহ'লে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ৰাজ্যপালসকলেহে ব্যৱহাৰ কৰে। আৰু যদি এখন নম্বৰ প্লেট ৰঙা ৰঙৰ হয় কিন্তু তাত যি সংখ্যা বা যি আখৰ লিখা থাকে সেই আখৰবোৰ বগা ৰঙৰ হয়, তেতিয়াহ'লে সেই ধৰণৰ নম্বৰ প্লেটবোৰ এনেকুৱা ধৰণৰ গাড়ীত ইছ্যু কৰা হয় যিখন গাড়ী নতুন, কিন্তু সেই গাড়ীখনৰ নম্বৰ প্লেট টেম্পৰাৰী লগোৱা হয়। মানে এখন নতুন গাড়ীত এই ধৰণৰ ৰঙা নম্বৰ প্লেট টেম্পৰাৰীভাৱে লগাই দিয়া হয়। আৰু তাৰ লগে লগে এক বিশেষ ধৰণৰ নম্বৰ প্লেট পোৱা যায়, যিখন হৈছে ব্লু কালাৰ নম্বৰ প্লেট, অৰ্থাৎ নীলা ৰঙৰ নম্বৰ প্লেট। আৰু এই নীলা ৰঙৰ নম্বৰ প্লেটবোৰক সাধাৰণতে ফৰেইন ডিপ্ল'মেটছসকলক লগাবৰ বাবে দিয়া যায়। অৰ্থাৎ বিদেশী কূটনীতিবিদসকলৰ গাড়ীবোৰত এই ধৰণৰ নীলা ৰঙৰ নম্বৰ প্লেটছবোৰ লগাবৰ বাবে দিয়ে। আৰু যদি এখন গাড়ীৰ নম্বৰ প্লেটৰ প্ৰথমতে এডাল কাঁড় চিন ওপৰফালে মুখ কৰি আছে, তেতিয়াহ'লে সেই ধৰণৰ গাড়ীবোৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ গাড়ী হয়, অৰ্থাৎ আৰ্মিৰ ভেহিকল হয়, আৰ্মিৰ গাড়ী হয়। আৰু তাৰ লগে লগে বৰ্তমান সময়ত জনপ্ৰিয় হৈ উঠা ইলেক্ট্ৰিক ভেহিকলবোৰ, যেনে ধৰক বিভিন্ন ধৰণৰ কোম্পানীৰ ইলেক্ট্ৰিক স্কুটি হ'ব পাৰে বা কাৰ হ'ব পাৰে আদি, যিবোৰ গাড়ী কাৰেণ্টত চাৰ্জ দি পেলাই আমি চলাওঁ, সেই গাড়ীবোৰৰ যিবোৰ নম্বৰ প্লেট থাকে সেইবোৰ হৈছে সেউজীয়া ৰঙৰ। আৰু তাৰ লগে লগে যদি এখন গাড়ীৰ নম্বৰ প্লেটখন ক'লা ৰঙৰ হয় আৰু তাত লিখি থোৱা সংখ্যা বা আখৰখিনি হালধীয়া ৰঙেৰে লিখা হয়, তেতিয়াহ'লে সেই ধৰণৰ গাড়ীবোৰ ৰেণ্টেল ভেহিকল হয়, অৰ্থাৎ ভাড়া দিয়া গাড়ী হয়। আৰু একেবাৰে শেষত, যদি এখন নম্বৰ প্লেটৰ কোডটো BH হয়, মানে এতিয়া আমাৰ যিবোৰ গাড়ীৰ নম্বৰ প্লেট অসমত ইছ্যু কৰা হয় সেই নম্বৰ প্লেটবোৰত AS কোড আহে, মানে অসমৰ কোডটো আহে AS। কিন্তু যিবোৰ গাড়ীৰ নম্বৰ প্লেটত BH কোডটো থাকে, সেই ধৰণৰ গাড়ীবোৰ ভাৰত চৰকাৰৰ অধীনস্থ কৰ্মচাৰী বা এনেকুৱা চৰকাৰী চাকৰিয়ালসকলক দিয়া হয়, যিসকল কৰ্মচাৰীয়ে নিজৰ কৰ্মৰ কাৰণে বা নিজৰ কামটোৰ বাবে অতি এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ অতি কম দিনৰ ভিতৰত ট্ৰেন্সফাৰ লৈ থাকিব লগা হয় বা ট্ৰেন্সফাৰ হৈ থাকে। বিশেষকৈ ভাৰত চৰকাৰৰ কৰ্মচাৰীবোৰ, যিবোৰ কৰ্মচাৰী এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ কম দিনৰ ভিতৰতে ট্ৰেন্সফাৰ হৈ যায়। আৰু তেনেকুৱা কৰ্মচাৰীবোৰে যাতে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ গৈ নিজৰ গাড়ীত লগাই থোৱা সাধাৰণ নম্বৰ প্লেটবোৰৰ বাবে কোনো ধৰণৰ সমস্যাত ভুগিব লগা নহয়, সেই কাৰণে ভাৰত চৰকাৰে তেনেলোকৰ কথা চিন্তা কৰি এই BH কোড থকা নম্বৰ প্লেটটো লগাইছে। আৰু এই BH কোডটোৰ অৰ্থ হৈছে ভাৰত। তো গাইজ, আজিৰ ভিডিঅ'টোত ইমানেই। আৰু লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়ালৈ টাটা, বাই বাই।